Hey guys, welcome to my YouTube channel. আজি আমি যাম মাজুলী। এই সত্ৰ মাজুলী নহয়, আমাৰ বুঢ়ীডিহিঙৰ মাজতে আছে মাজুলী। তালৈ যাম আমি আজি। তাত আমি বগৰী চাটনি বনাই অলপ খাম আৰু বগৰী অলপ ঘৰলৈ লৈ আহিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ লগত আজি আমাৰ মোৰ দুটা লগৰো যাব। গাইছ আমি আহি গ'লোঁ দিল্লী বজাৰ ৰাস্তাটো মেইন ৰোডটো এইফালে পায়। এতিয়া আমি যাম এইফালে। গাইছ আহি গ'লোঁ নদী। আজি এইফালে যাম আমি। এইফালে বহুত দ আছে বুলি কৈছে দেই, কেইটামানে কৈছিলে আমাক আহোঁতে। আমি সেইফালৰ পৰা ঘূৰি যাম, সেইফালে পানী কম আছে বোলে। ব'লক গৈ আহোঁ। আহি গ'লোঁ নদী, আমি যাম এতিয়া। আপোনালোক চিনাকি কৰাই দিয়া না মোৰ লগত কোন কোন আহিছে। এয়া সৌৰভ, এয়া নীৰজ, ইও যাব আমাৰ লগত আজি। তো ব'লক গৈ থাকোঁ ন, ব'ল। আমি খাবলৈ কিবা কিবি লৈ আহিছোঁ আজি দেই। তাত গৈ মেলি খাম, কিবা কিবি লৈ আহিছোঁ আৰু কি কি আনিছোঁ দেখাম আপোনাক। এইফালৰ পৰা নাযাওঁ, পানী বহুত বেছি আছে। আমি সেই আগৰ পৰা যাম। আগত পানী বহুত কম বোলে, আঁঠু সমান পানী আছে, সেইফালে যাম। এই চাওক, আমি না কোনো নাৱেদি না দলঙেদি আমি পানী পাৰ হৈ যাম, নিজে খোজকাঢ়ি পাৰ হ'ম আজি। ব'লক গৈ থাকোঁ। বহুত ঠাণ্ডা আছে পানীখিনি দেই, বহুত ঠাণ্ডা। কিন্তু দেখিছে নাই, দ নাই, এক আঁঠু পানী আছে। কোৱা মতে দেই, এতিয়া আগতে গ'লেহে গম পাম পানী কম আছে নে বেছি আছে। সৌখিনি দেখিছে, সৌখিনি এইখিনি বগৰী লাগি আছে বোলে, তাৰপৰাই ছিঙিম আৰু খাম। এই যে পানী একেবাৰে নাই, আপোনালোকেও আহিব পাৰিব যদি বগৰী খাব বিচাৰে। যাওঁ হেলাই হেলাই গ'লোঁ মাজুলী। সেইখিনিলৈ যাম আমি এতিয়া। সৌখিনি বগৰী লাগি আছে, এইখিনি আমি খাম বগৰী। ব'লক। গাইছ চাওক, চবফালে বগৰী বগৰী, দেখিছে নাই বগৰী, চবফালে বগৰী দেখিছে। ইমান গাল, ইমান জংঘল, ভিতৰে ভিতৰে সোমাই আহিছোঁ আমি। ক'তো বগৰী দেখিয়ে পোৱা নাই যে, বগৰী বিচাৰি আছোঁ গাইছ। বগৰী বিচাৰি পোৱাই নাই। বগৰীখিনি কেঁচা হৈ আছে বোলে, কেঁচা হৈ আছে এইখিনি দেখি। বাকী পকা বগৰী বিচাৰি আছোঁ। এয়া গাইছ পাই গ'লোঁ বগৰী, দেখিছে নাই পকা পকা বগৰী আছে এইখিনি। দেখিছে, মই জুম কৰি দিছোঁ, ৰখিব। এই চাওক পকা পকা বগৰী, এইখিনি ছিঙি ল'ম আৰু ছিঙি মেলি যাম, বালিফালে বহিম। গাইছ দেখিছে নাই বগৰী ঢেৰ পৰি আছে, ইয়াত ঢেৰ বগৰী পৰি আছে, ঢেৰ। আমি এইখিনিকে বুটলিম এতিয়া। বুটল বুটল বুটল। গাইছ বগৰী লোৱা হৈ গ'ল, এতিয়া আমি বালিলৈ যাম। বালিত বহি মেলি তাত খাম আৰু ধুনীয়াকৈ। বালি পামহিয়ে, বালিৰ তলৰ ডোখৰত আছে। এই মাজুলীৰ পৰা নামিলেই তলৰডোখৰত নামিলেই বালি, তাত বহি মেলি ধুনীয়াকৈ বগৰী চাটনি বনাম। বগৰী চাটনি বনাই গোটেইখিনিয়ে খাম বহি মেলি, তিনিটা আমি। দেখিছে কিমান কষ্ট হৈছে আজি।
সেই চাওক বালি পাই গ'লোঁ। গাইছ আমি ঘৰৰ পৰা দিছে কুৰকুৰি, লেজ, কুৰকুৰি, পানী বটল, চিলি পাউডাৰ আৰু চুঙা। এইটো ইম্পৰ্টেণ্ট হয়। বগৰীখিনি আমি ইয়াতে চাটনি বনাই মেলি খাম। আৰু দিছোঁ ধনিয়া পাত কটাৰি লৈ আহিছোঁ। এই নিমখ, এইটো মেইন বস্তু নিমখটো। এই নহ'লে খাব নোৱাৰিম আমি একো। ব'লক এতিয়া বগৰীখিনি ধুই আহোঁগৈ। ব'লক সেই নদী দেখিছে, এই নদীখিনিত যাম। বগৰীখিনি ধুই আহিম, ধুই মেলি চাটনি বনাম তাত। গাইছ বগৰীখিনি ধুই আনিলোঁ। এতিয়া নিউজে বাচি বগৰীখিনি থৈছে ভালখিনি। এইখিনি আমি চাটনি বনাম এতিয়া। দিবি আকৌ গাইছ বগৰী চাটনি ৰেডি হৈ গ'ল দেখিছে। এয়া বগৰী চাটনি ৰেডি হৈ গ'ল। আমি এতিয়া বহি মেলি খাম। মজা লাগিব খাই আজি বগৰী চাটনি। গাইছ বহুত জ্বলা আছে সঁচাকৈ, বহুত জ্বলা আছে। কিন্তু খাই মজা লাগিছে সঁচাকৈ, বগৰী মজা লাগিছে খাই। গাইছ খোৱা বোৱা হৈ গ'ল। বহুত জ্বলা আছিলে কিন্তু বগৰীখিনি দেই। বগৰী খোৱাটো হৈ গ'ল, বহুত জ্বলা আছিলে। এতিয়া আমি চফা কৰি দিলোঁ জেগাখিনি, নহ'লে এই লেতেৰা কৰি যোৱাটো ভাল নহয়। সেইকাৰণে চাফা কৰি এই কাগজৰ ওপৰত পেলাওঁ, কাগজটোৰ ওপৰতে পেলাই গোটেইখিনি চাফা কৰি লওঁ। তাৰপৰা আমি ঘৰলৈ যাম। গাইছ দেখিছে জেগাটো চাফা কৰি দিলোঁ। আমি ঘৰলৈ এতিয়া এইফালৰ পৰা যাম। এয়া এই শেলাইখিনি বহুত মানে কি ক'ব চাওক না, ধেৰ শেলাই অকল শেলাই চবফালে শেলাই। অলপ ওলাই গ'লেহে পানীখিনি পাম। এই চাওক ইমান শেলাই। গাইছ 3:33 হৈ গ'ল। আমি এতিয়া ঘৰলৈ যাব লাগিব, বহুত লেট হৈছে আমাৰ। কিন্তু পানীখিনি বহুত ঠাণ্ডা হৈছে, গধূলি হৈছে যে লাহে পানীখিনি ঠাণ্ডা হৈ আছে। এই সোনকালে ঘৰ যাব লাগিব দেখিছে। গাইছ আহি পাই গ'লোঁ দেখিছে, নদী পাৰ হৈ আহি গ'লোঁ। এতিয়া ঘৰলৈ যাম। এই আহি গ'ল আমি আজি গৈ, কিন্তু মজা লাগিলে আমাক গোটেইখিনি। পূৰা জ্বলা হৈছিলে। ব'লক গাইছ ফাইনেলি ঘৰ আহি পাই গ'লোঁ। আজি গৈ বহুত মজা লাগিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ গাইছ। আৰু নেক্সট ভিডিঅ' পাই থাকিব।